আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই মুছলমানসকলৰ পবিত্ৰ তাৰাৱীৰ নামাজ আৰম্ভ হ'ব। ৰমজান 2025ৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান। বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময়। সেইবাবে কিছুমান দেশত ৰোজাৰ ম্যাদ দীঘলীয়া হয়, আনহাতে কিছুমান দেশত হয় ছুটি। মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰাখে ৰোজা। এই বছৰত 29 দিনতে শেষ হ'ব ৰোজা। কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰে মুছলমানসকলে। ইফালে সকলো ঠাইতে ৰোজাৰ সময়ত পাৰ্থক্য আছে। বহু ঠাইত মুছলমানসকলে 12 ঘণ্টাৰ বাবে ৰোজা ৰাখে, আনহাতে কিছুমানত সময় 18-19 ঘণ্টালৈ প্ৰসাৰিত হয়। সাধাৰণতে ৰোজা ৰখাৰ সময় প্ৰায় 14-15 ঘণ্টা। ভাৰতত ৰোজাৰ সময় 14-ৰ পৰা 15 ঘণ্টা। আশা কৰা হৈছে যে ৰমজানৰ প্ৰথম ৰোজা 1 মাৰ্চত হ'ব। তাৰাৱীৰ নামাজ 28 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্মা লাইভ।